কাঞ্চা মই নতুনকৈ কাম এটাত জইন কৰিলোঁ নহয়, তই গম পাইছা নাই? ভালে হৈছে দে, সদায় সদায় আৰু কিমান ঠগি থাকিবি। এতিয়া আৰু কাম পাইছা যেতিয়া কামত লাগি যা। আৰু কামটোত পিছে কি কৰিব লাগে? সেই কাম বুলি একোৱেই নাই, একদম সহজ কাম। ঘৰে ঘৰে যাব লাগে আৰু ডাটা কালেক্ট কৰিব লাগে, কাৰ কিমান মানুহ আছে, কাৰ কি নাম, এইবিলাকেই আৰু। ভালে হৈছে দে, মানুহ লাগিলে মোকো কবিচোন, মই ঘৰতে এনে এনে বহি বহি আছো। হেই নাই 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 নাই, তই নৰবি। এইটো কাম বেলেগ কাম, এইটো এই বিৰাট টান কাম এইটো, তই নৰবি তই নৰবি। হেই কালিয়া, তই এচোন কৈছে কামটোত একো কামেই নাই, বহুত সহজ কাম, এতিয়া আৰু কৈ আছ বহুত টান কাম। তই বহুত ফাল্টু মানুহ আছ দেই, তোৰ লগত মই কথা নাপাতিম, মই ঘৰত গুচি যাম। বেটাই কাম কৰে সি, মুখেই দি কথা ক'ব নোৱাৰে সি, নাকেই দি কথা কয়, আৰু সি বোলে কাম কৰে। তাই দেৰি হৈছে, মোৰ যাব লাগিল, ই মোৰ টাইম খাই বৰবাদ কৰলা। ঘৰত কোনবা আছা না? কোন আহিছা? আমি শনিবাৰে ভিক্ষাৰীক ভিক্ষা নেদাও। মই ভিক্ষাৰী নহয়, মোক চৰকাৰে পঠাইছি ঘৰে ঘৰে। তোক মামাই পঠাইছি? ৰ বাপা ৰ, মই গেছি ৰ বাপা ৰ। বাপা তোক চৰকাৰে পঠাইছি? ৰ বাপা ৰ, তই গাখীৰ চাহ খাবি না লাল চাহ খাবি? বচোন তই ব। মই নবহো দিয়ক, মই আৰু বহুতৰ ঘৰে ঘৰে যাব লাগিব। বাপা তই আহিছা ভালে হৈছি ৰ, আমি চৰকাৰৰ পৰা একো বস্তুৱে নাপাওঁ বাপা। মই কিবাকে অৰুণোদয়ৰ পইচা কেইটা পাওঁ, আৰু দেউতাকে এই কিবা পিয়ন কিষাণ নে কি কিষাণ তাৰে পইচা কেইটা পায়, তাৰ বাহিৰে বাপা আমি একো নাপাওঁ চৰকাৰৰ পৰা বাপা। আমাক চৰকাৰে একো বস্তু নিদিয়ে বাপা, কিবাকে ৰেচন কাৰ্ডৰ চাউল কেইটা পাওঁ, আৰু আমাৰ বুঢ়া বুঢ়ী বৃদ্ধ পেঞ্চনৰ পইচা কেইটা পায়, তাৰ বাহিৰে আৰু চৰকাৰৰ পৰা আমি একো বস্তুৱে নাপাওঁ বাপা। সেই যোৱা বছৰ যি ঘৰটো আৰু লেট্ৰিনটো পালোঁ বাপা, তাৰ পিছৰ পৰাই আৰু একো বস্তুৱে পোৱা নাই বাপা, পাল্লি ঘৰ এটা নেদাই কিয় বাপা। চৰকাৰৰ পৰা আমি একো বস্তু নাপাওঁ বাপা। উজ্বলাৰ গেছ এটা পাইছোঁ বাৰু, আৰু গোটত অলপ পইচা দিছে, অলপ বেছিকে দি অলপমান পইচা দিছে বাপা। কাপোৰযোৰ কিনবাই নোকোলাই, একযোৰ কাপোৰত ইমান দাম, অলপ বেছিকে দিবা লাগে দেচোন। বাইদেউ, অৰুণোদয়, পিএম কিষাণ, উজ্বলা গেছ, ৰেচন কাৰ্ড, ঘৰ, লেট্ৰিন, তাৰ উপৰি গোটতো পইচা পাইছে, তাৰ পিছতো আপুনি একো পাৱাই নাই, আৰু লাগাতে আছে। একো নেদা যদি নাই, কি সুধবা লাগা আছে? তাড়াতাড়ি সুধ, মোৰ কাম আছে। মোক বস্তু দিবা পঠোৱা নাই, মোক ঘৰত মানুহ কিমানটা আছে, কোন কোন আছে লিখি নিবাহে পঠিছে। এতিয়া মই যি সুধো আপুনি কৈ যাব। আপোনাৰ নাম? মোৰ নাম ঠগবালা দাস। আৰু আমাৰ তেওঁৰ নাম হাবেলংকা দাস। গাঁও বাঘৰবাৰী, পোষ্ট অফিচ কুকুৰমাৰা। গাঁও বাঘৰবাৰী, পোষ্ট অফিচ কুকুৰমাৰা, তেতিয়াহ'লে থানা শিয়ালমাৰা হ'ব। নহয়, শিয়ালমাৰা নহয়। শিয়ালমাৰা নহয় যদি কি মাৰা? কিবা মাৰাই হ'ব। বাপা হাপা মাৰা। বাইদেউ আপোনাৰ ল'ৰা ছোৱালী? বাপা ল'ৰা ছোৱালী আমাৰ 3টা। বাইদেউ আপোনাৰ বিয়া হৈছে না? মায়ের পুতাক বাইপেস চলি বলি থাকার পিছনে আমি বিয়ার কথা উঠি আছে। তই তো কাজি জারুই দি গুবাম, তো কাজি বিয়া নহয় আবার চলি বলি থাকে, তো কাজি জারুই দি গুবাম, আজি বান্ধি গুবাম। কত পলালি মায়ের পুতাক, কত পলালি? তো কাজি চলি বলি থাকা বুলি কোৱাৰ পিছত আৰু সি মোক বিয়া হৈছো না উঠবাই, চালা কুকুৰৰ পুতাক। তেৰি বৰ বেয়াকে মাল লাগে, কিবা সোধাত ভুল হ'ল নেকি? বিয়াৰ কথা সোধাৰ লগে লগে এনেকে মাৰছি বাপ্পা। এইবাৰ বিয়াৰ কথা আগতে সুধি ল'ব লাগিব, তাৰ পিছতহে চলি বলিৰ কথা সুধবা লাগিব। ঘৰত কোনবা আছা না? আছোৱা, কোন আছানো? ঘৰৰ ভিতৰত গিয়া। বাইদেউ, মোক ঘৰে ঘৰে চৰকাৰে পঠাইছি, কাৰ ঘৰত কিমান মানুহ, কাৰ কি নাম, কাৰ কেইটা ল'ৰা ছোৱালী, এইবিলাক ডিটেইলছ নিবা দিছি। হয় নেকি? দে কি কি ডিটেইলছ লাগে কওচোন। তাতেতো একবাৰ মাৰ খালোৱে, ইয়াতে বিয়াৰ কথাটো আগতে সুধি লওঁ, তাৰ পিছত ল'ৰা ছোৱালীৰ কথা সুধিম। বাইদেউ, আপোনাৰ বিয়া হৈছে না? বিয়া হোৱা নাই বাপা মোৰ, বহুত দৰাই আহিল চাবা, কিন্তু চবেই ৰিজেক্ট কৰে। এইবাৰ অৱশ্যে এটা আহিছে, চাওঁ ৰচোন সিও বা কি কৰে, না ৰিজেক্টেই কৰে। বাপ্পা বাচলো দে, নামেলাক। আপোনাৰ বিয়া হোৱা নাই বাৰু,
আপোনাৰ নাম? ঠগবালা বৰুৱা। ঘৰত মৰমতে চবেই ঠগ বুলিয়ে মাতে। বাৰু আপোনাৰ ল'ৰা ছোৱালী? এই কুকুৰৰ পোৱালি, বিয়া নোহোৱাকে কাৰোবাৰ চলি পলি থাকে নেকি? আজি তই ক'ত কি সুধবাইছা? আজি তোক আজি হাও এতিয়াও মান লাগছা খা বাপেকে ক'ত মৰা আজি। ধেই আগত সুধলিও মাৰে পিছত সুধলিও মাৰে। কৰ কি কাম দিলা নহয় চৰকাৰে। হেই নকৰো যা ঘণ্টা কাম। মই মাৰ খাইছো যেতিয়া কাঞ্চাকো মাৰ খুৱাম। কামটো তাকেই দেও ৰ। ঐ কাঞ্চা, তোকে বিচাৰি ফুৰছো মই। তই দেখোন কৈছিলি কাম লাগে বুলি। ঐ মোৰ কামটো কালি পাই তয়ে কৰবি। মোক এটা বেলেগ কাম দিছি, বুজি পাইছা? কালি তই যাবি। মোক ভালদৰে বুজাই দিছোন কামটো কি কৰিব লাগিব। ঐ এইখান কাগজ লো, ইয়াতে লেখাই আছে প্ৰথমতে নাম, তাৰপিছত চলি বলি, তাৰপিছত বিয়া, গাঁও, পোষ্ট অফিচ, থানা। এটা চাই চাই ধুনীয়াকে ফিল আপ কৰি লৈ আহিবি। এতিয়া যা, কালি ৰাতিপুৱা কি যাবি। কাঞ্চা, ডিউটি ভালে ভালে করলি না? তুই কেনিয়া কাগজ নে কিবা ভুল আছে? কেবল মারিব খুঁজে। এইটো বিয়া হোৱা নোহোৱাটো বহুত ডাঙৰ কিবা ভুল আছে দেই। এইটো তোক সুধিলে না, এই গণতাত এনেকুৱা মাৰিলে না, মই কিবাকে পলাই কাঢ়িছো। ঐ কাঞ্চা, মই কৈছিলো দেখোন তোক তই কামটো কৰবা নৰবি। মোৰ ওপৰত খং কৰিছিলি কওঁতে, এতিয়া বুজি পালি? এতিয়া সেইবিলাক বাদ দি কাৰোবাক ঠগি কিনে খাব পাৰো নেকি চাও বল।